বান্ধৱীসকল মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাম আপোনালোকক। বানপানী হৈছে আমাৰ গাঁৱতে বুলি বানপানী নহয়, চাৰিওফালে বানপানী হৈছে। তথাপিও আমাৰ গাঁৱৰ ভিডিঅ'টো এবাৰ চাই লওঁ আহকচোন। এতিয়া আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱালোঁ আৰু আপোনালোকে জনাবচোন আপোনালোকৰ ক'ত ক'ত পানী হৈছে আৰু ক'ৰ পৰা খাইছে। আৰু এতিয়া মই মোৰ ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ।